আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ য'ত নেকি পিঠা একেবাৰে ব্যৱহাৰ নহয়, ঘৰতে থকা বস্তুৰে আমি পিঠা বনাব পাৰোঁ। এয়া মই 1 কাপ চুজি লৈছোঁ, একেবাৰে মিক্সিৰ জাৰটোতে মই মিলাই লৈছোঁ দেই। এয়া চেনি নিজৰ সোৱাদ অনুযায়ী আপোনালোকে দিব পাৰে, মই নিজৰ সোৱাদ অনুযায়ী দিছোঁ। আৰু তাতে মই অকণমান পানী দিছোঁ যাতে মিক্সিত ধুনীয়াকৈ ফাইন পেষ্ট এটা হয়। পানী মিলাই মিক্সি জাৰত দি দিলোঁ। তাৰপিছত এয়া চাওকচোন ধুনীয়াকৈ পেষ্টটো একদম মিহি হৈ গ'ল, খুব ধুনীয়া হ'ল। মিক্সিত দিলে বৰ ধুনীয়াকৈ মিলি যায়। তাৰপিছত মই এয়া পাউডাৰ গাখীৰ অকণমান দিছোঁ, আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব পাৰে। মই আন্দাজমতেই দিছোঁ, নিজৰ আন্দাজমতেই দিছোঁ। তাৰপিছত ধুনীয়াকৈ মিলাব লাগে। আৰু 1 চামুচ মই ইয়াত আটা দিছোঁ, ময়দাও ব্যৱহাৰ কৰিব পাৰে দেই, মই কিন্তু আটাহে দিছোঁ। তাৰপিছত আধা চামুচ সৰু চামুচেৰে বেকিং পাউডাৰ দিছোঁ, বেকিং চ'ডা নহয়, বেকিং পাউডাৰ দিছোঁ। এতিয়া এই গোটেই মিশ্ৰণখিনি মই ধুনীয়াকৈ মিলাই ল'ম যাতে খুব ধুনীয়াকৈ গোটেইখিনি মিলি যায়। খুব ধুনীয়াকৈ ফেটিব লাগিব যাতে দৌৰটো খুব ধুনীয়া ফাইন হয়, তেতিয়াহে পিঠাটো ধুনীয়া হ'ব। এয়া খুব ধুনীয়াকৈ মিলাব লাগে, চাওকচোন কিমান ধুনীয়া হ'ল, এনেকুৱা হ'ব লাগে। ঝটপটকৈ বনাব পাৰি, আলহী আহিলেও আপোনালোকে বনাই দিব পাৰে। তাৰপিছত মই অকণমান সময় ৰাখি থ'লোঁ, 5 মিনিটমান থোৱাৰ পিছত এয়া কেৰাহীত তেল গৰম কৰি পিঠাটো এটা এটাকৈ ভাজিছোঁ। এয়া চাওকচোন, খাবলৈ কিন্তু খুবেই সোৱাদ হয় দেই। আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায়, মৰম দিব বুলি আশা থাকিল। এয়া চাওকচোন, পিঠাকেইটা সঁচাকৈয়ে খাবলৈ বিৰাটেই ধুনীয়া হয়, বনাই চাব পাৰে আপোনালোকে। এয়া, বাই বাই।